ছাত্ৰ ছাত্ৰীসকল মেথছ গাইড আসামলৈ স্বাগতম জনাইছো। আজি আমি 4.4 অনুশীলনীৰ 2 নম্বৰৰ সমীকৰণ কেইটাৰ সমাধান কৰিম। এতিয়া তোমালোকে এই 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা। তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত কেৰ মান উলিওৱা যাতে হিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে। আমাক এই প্ৰশ্নটোত কৈছে যে এই সমীকৰণ কেইটাৰ কি কৈছে দুটাকৈ সমান বাস্তৱ মূল আছে। আমি কি কৰিব লাগে আমি ইয়াত কেৰ মান নিৰ্ণয় কৰিব লাগে। কেৰ মান কেনেদৰে নিৰ্ণয় কৰিম চাবা। আমি কি কৰিম আমি ভেদ নিৰূপকৰ সহায়ত কেৰ মানটো নিৰ্ণয় কৰিব পাৰিম। আমি প্ৰথম সমীকৰণটো এটা পাতি লৈছো। এতিয়া আমি ইয়াত a b আৰু c কি হয় আমি হেতু লিখি লম। ঠিক আছে। এতিয়া তোমালকে এই সমীকৰণটোৰ বাবে a b আৰু c কি হয় চোৱা। এই সমীকৰণটোৰ বাবে a কি হ'ব x স্কয়াৰৰ হহকটোক আমি a বুলি কওঁ। এটো কি হয় 2 হয়। গতিকে আমি ইয়াত a = 2 লিখিম। এতিয়া b = কি হ'ব x ৰ হহক কি k। গতিকে b = হ'ব k আৰু c ধ্ৰুৱক পদটো কি আছে ইয়াত 3 আছে। গতিকে c = হ'ব 3। তোমালোকে মন কৰা যে এটা দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকে যেতিয়া ভেদ নিৰূপকটোৰ মান 0 হয়। অৰ্থাৎ b² - 4ac = যদি 0 হয় তেতিয়া হলে দুটা সমান বাস্তৱ মূল থাকিব। হেতু মই সাইডত লিখি দিছো b² - 4ac = 0। b² - 4ac = যদি 0 হয় তেতিয়া কি হয় এটা দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকে। মই আকৌ কৈ দিছো শুনা এটা দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকিব যেতিয়া b² - 4ac = 0 হয়। এতিয়া আমি এই ভেদ নিৰূপকটোৰ সহায়তে এই আটাইকেইটা সমীকৰণৰ সমাধান কৰিম। ঠিক আছে। এতিয়া আমি এই সমাধানটোলৈ আগবাঢ়িছো। আমি এতিয়া লিখিম আমি জানো যে দুটা সমান বাস্তৱ মূল থাকে। দুটা সমান বাস্তৱ মূল কেতিয়া থাকে বুলি আমি পাইছিলো কেতিয়া পাইছিলো আমি যেতিয়া b² - 4ac = 0 হয়। এতিয়া আমি কি কৰিম চোৱা ইয়াত আমি ওপৰৰ মান বিলাক বহাই দিলে হৈ গল। ঠিক আছে। এতিয়া ইয়াত কি আছে চোৱা ইয়াত b = k। গতিকে আমি b² ৰ ঠাইত লিখিম k² - 4ac আছিল না। আমি 4 ৰ ঠাইত 4 লিখি দিলো। a ৰ ঠাইত কি আছিল 2। গতিকে 4 * 2 * c ৰ ঠাইত আমি কি লিখিম 3 = কি হ'ব 0। ঠিক আছে। এতিয়া নেক্সট k²। এতিয়া আমি এইকেইটা পূৰণ কৰি দিম। পূৰণ কৰি দিলে কি হ'ব মাইনাস আছিল মাইনাস 4 × 8 = 3 × 24 = 0। এতিয়া নেক্সট k² = কি হ'ব -24 টো ইফালে গলে কি হৈ যাব +24। k² = 24 পালো আমি। স্কয়াৰৰ অপজিটটো কি হয় স্কয়াৰ ৰুট হয়। গতিকে আমি ক'ব পাৰিম যে k = স্কয়াৰৰ অপজিট কি স্কয়াৰ ৰুট +-√24। এতেকে k = কি হ'ব k = হ'ব প্লাস এতিয়া আমি 24 ৰ বৰ্গমূল নিৰ্ণয় কৰিম। ঠিক আছে। 24 ৰ বৰ্গমূলটো মই সাইডত দেখাই দিছো। √24 কি হ'ব √24 টোক আমি কি বুলি কৰিম 2 * 2 * 2 * 3। চোৱা 2 × 2 = 4 4 × 2 = 8 8 × 3 = 24। এতিয়া আমি জোৰ পাতি দিম। 2 দুটাৰ কাৰণে এটা 2 ৰুটৰ বাহিৰত আহি যাব আৰু ৰুটৰ ভিতৰত কি থাকিব 2 * 3 2 * 3 কি হয় 6 হয়। গতিকে 2√6 বুলি আমি ক'ব পাৰিম। গতিকে এটো হ'ব k = হ'ব 2√6। এইটোৱে আমাৰ এইটোৰ সমাধান। আমি পালো k = +-2√6। এতিয়া 2 নম্বৰ সমীকৰণটো চোৱা 2 নম্বৰ সমীকৰণটো কি দিছে kx * x - 2 whole + 6 = 0। এইটো কি হৈছে দ্বিঘাত সমীকৰণৰ আৰ্হিত নাই। গতিকে আমি ইয়াক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিম। ঠিক আছে। kx * x কি হৈ যাব kx² - kx * 2 কি হ'ব 2kx 2kx + 6 = 0। এতিয়া চোৱা এইটো এটা দ্বিঘাত সমীকৰণ হয়। এতিয়া আমি ইয়াক আগৰ দৰে সমাধান কৰিলে হ'ব। আমি এতিয়া ইয়াত a b c আৰু কি হয় লিখি দিম। ঠিক আছে। ইয়াত a = কি হ'ব x² ৰ হহক কি k হয়। গতিকে a = হ'ব k। এতিয়া b = কি হ'ব x ৰ হহক -2k। গতিকে b = হ'ব -2k আৰু c = কি আছে ইয়াত ধ্ৰুৱক পদ 6। গতিকে c = 6। এতিয়া আমি আগৰ দৰেই কৰি যাম। দুটা সমান বাস্তৱ মূল থাকে কেতিয়া যেতিয়া b² - 4ac = 0 হয়। এতিয়া আমি মানবোৰ বহাই দিলে হৈ গল। ঠিক আছে। এতিয়া আমি মানবোৰ বহাই দিম। এতেকে b² b ঠাইত কি আছে -2k। গতিকে আমি ইয়াত লিখিম -2k² -4 a ঠাইত কি হয় k আৰু c ঠাইত কি আছিল 6 = 0। নেক্সট -2 টো স্কয়াৰ হলে কি হ'ব 4 আৰু k টো স্কয়াৰ হলে হ'ব k²। মাইনাস ইয়াত 4k² আছে আৰু ইয়াত 4k আছে। নেক্সট লাইনত আমি কমন ল'ব পাৰিম। সেইকাৰণে ইয়াত পূৰণ নকৰো আৰু আমি সেম টু সেম লিখি দিম 4 * k * 6 = 0। এতিয়া নেক্সট ইয়াত 4k² আছে ইয়াত 4k আছে। গতিকে আমি 4k কমন লৈ লম।
4k কমন ল'ব পাৰিম ন দুইটাৰ পৰা আমি 4k কমন লৈ ললো 4k কমন ল'লে ইয়াত কি থাকিব 4k স্কয়াৰৰ পৰা 4k ওলাই গলে কি থাকিব অকল k থাকিব মাইনাস ইয়াৰ পৰা 4k ওলালে কি থাকিব 6 ইকুৱেল টু 0 এটা 4k টো ইয়াত কি হৈ আছে চা 4k টো ইয়াত পূৰণ হৈ আছে ইফালে গলে হি 0 লগত হৰণ হলে হি 0 হ'ব মানে 4k টো উঠি যাব আমি কি বুলি লিখিব পাৰিম k - 6 ইকুৱেল টু 0 k - 6 ইকুৱেল টু 0 এটাকে k ইকুৱেল টু কি হ'ব -6 টো ইফালে গলে 6 k ইকুৱেল টু 6 এইটোৱে আমাৰ সমাধানটো এতিয়া আমি 3 নম্বৰ সমীকৰণটো কৰিম এই সমীকৰণটো চোৱা এইটো এটা দ্বিঘাত সমীকৰণ হয় ইয়াতো আমি আগৰ দৰে a b আৰু c কি হয় আমি লিখি লম ঠিক আছে আমি লিখিম ইয়াত a ইকুৱেল টু a কি হয় x স্কয়াৰৰ হওক কি 1 b ইকুৱেল টু x ৰ হওক কি আছে ইয়াত k + 4 আছে গটিকে b ইকুৱেল টু হ'ব k + 4 আৰু c ইকুৱেল টু ইয়াত কি হ'ব চোৱা 2k + 5 যে আছে এই গুটেটোক আমি c হিচাপত লম 2k + 5 এতিয়া সেম আগৰ দৰে কি হ'ব দুটা সমান বাস্তৱ মূল থাকে যেতিয়া b² - 4ac = 0 হয় আমি মান বহাই দিম ইয়াত b = k + 4 গটিকে আমি b² ৰ ঠাইত লিখিম k + 4 হোল স্কয়াৰ -4ac 4 a ঠাইত কি আছিল 1 4 * 1 * c ঠাইত আছিল 2k + 5 গটিকে 2k + 5 হোল ইকুৱেল টু 0 নেক্সট k + 4 হোল স্কয়াৰ ই কি হৈছে ই a + b হোল স্কয়াৰ আৰহিত আছে আমি জানো যে a + b হোল স্কয়াৰ ইকুৱেল টু কি হয় a স্কয়াৰ + 2ab + b স্কয়াৰ এতিয়া আমি ইয়াক কি কৰিম a আৰহিত মতে কৰি যাম k + 4 হোল স্কয়াৰ আছে এইটো কি আৰহিত a + b হোল স্কয়াৰ আৰহিত গটিকে a স্কয়াৰ অৰ্থাৎ k স্কয়াৰ + 2ab 2 a ঠাইত কি আছে k আৰু b ঠাইত 4 + b স্কয়াৰ অৰ্থাৎ 4 স্কয়াৰ আকৌ মাইনাস আছিল ন এটো পূৰণ কৰি দিম 4 * 1 * 2k কি হ'ব 8k হ'ব না হেতু আমি 8k লিখি দিম আকৌ মাইনাসে প্লাসে চিনটো হ'ব মাইনাস আৰু 5 4 গুণ কি হ'ব 20 ইকুৱেল টু 0 নেক্সট ইয়াত k স্কয়াৰ আছিল আমি k স্কয়াৰ লিখি দিম প্লাস 2 * 4 কি হ'ব 2 * 4 8 আৰু k আছিল 8k প্লাস 4 টো স্কয়াৰ হলে হ'ব 16 minus 8k minus 20 equal to 0 তে plus 8k minus 8k cancel হৈ গল next কি থাকিলে k স্কয়াৰ এতিয়া চোৱা ইয়াত কি আছে plus 16 minus 20 আছে ডাঙৰটো আগৰ চিনটো কি আছে minus গটিকে ইয়াৰ চিনটো বহিব minus আৰু এটো minus কৰি দিলে হ'ব কি 4 equal to 0 এতেকে k স্কয়াৰ equal to কি হ'ব minus 4 টো ইফালে গলে হৈ যাব plus 4 k স্কয়াৰ equal to আমি 4 পালো এতেকে k equal to কি হ'ব স্কয়াৰ অপজিট স্কয়াৰ ৰুট নহয় জানো গটিকে আমি লিখিব পাৰিম প্লাস মাইনাস ৰুট 4 এটাকে k equal to হ'ব ইয়াত যে আছে ৰুট 4 4 ৰ বৰ্গমূল কি হয় 2 হয় গটিকে আমি ইয়াক কি বুলি লিখিব পাৰিম প্লাস মাইনাস 2 এইটোৱে আমাৰ সমাধানটো k equal to হ'ব প্লাস মাইনাস 2 এতিয়া আমি 4 নম্বৰ সমীকৰণটোৰ সমাধান কৰিম এইটো এটা দ্বিঘাত সমীকৰণ হয় ইয়াকো আমি আগৰ দৰে সমাধান কৰি গলে হৈ গল ইয়াত আমি a b c কি হয় লিখি লম আগৰ নিচিনাকে ইয়াত a equal to কি হ'ব x স্কয়াৰ হ'ব কি 2 গটিকে 2 b equal to কি হ'ব 8 আৰু c equal to কি হ'ব -k কিউব ঠিক আছে আমি c equal to -k কিউব দি দিলো এতিয়া আগৰ দৰে দুটা সমান বাস্তৱ মূল থাকে কেতিয়া যেতিয়া b স্কয়াৰ - 4ac equal to 0 হয় আমি এতিয়া মান বহাই দিম b ঠাইত কি আছিল 8 আছিল গটিকে ইয়াত b স্কয়াৰ ঠাইত হ'ব 8 স্কয়াৰ -4 a ঠাইত কি আছিল 2 আৰু c ঠাইত আছিল -k কিউব গটিকে আমি ইয়াত কি লিখি দিম -k কিউব equal to 0 এতিয়া নেক্সট 8 টো স্কয়াৰ হলে কি হ'ব 8 8 গুণ 64 মাইনাসে চিনটো কি হ'ব প্লাস এতিয়া আমি এটা পূৰণ কৰি দিম 4 2 গুণ 8 আৰু k কিউব মানে কি হ'ব এতিয়া 8k কিউব equal to 0 এতিয়া নেক্সট 64 টোক আমি ইফালে লৈ গুছি যাম ইয়াত কি থাকিব 8k কিউব equal to 64 টো ইফালে গলে হ'ব -64 নেক্সট 8 টোক আমি ইফালে লৈ গুছি যাম ঠিক আছে তেতিয়া 8 টো কি হৈ যাব ইয়াৰ লগত হৰণ হৈ যাব আমি ইয়াত k কিউব লিখিম equal to -64/8 এতিয়া আমি কাটি দিম 8 এৰে 64 ক কেইবাৰ যাব 8 বাৰ যাব 8 8 গুণ 64 নহয় জানো আমি কাটি দিম 8 গুণ 8 8 8 গুণ 64 আমি কি পালো k কিউব equal to -8 এটাকে k equal to কি হ'ব চোৱা কিউবৰ অপজিট টো হৈছে কিউব ৰুট গটিকে আমি ইয়াত কি লিখিব পাৰিম k equal to কিউব ৰুট -8 এতিয়া আমি -8 ৰ ঘনমূল নিৰ্ণয় কৰিব লাগিব এটাকে k equal to কি হ'ব চোৱা -8 ৰ ঘনমূল কি হ'ব চোৱা -8 ৰ ঘনমূল হ'ব -2 মই দেখাই দিছো চোৱা -2 * -2 * -2 কি হ'ব চোৱা 2 2 গুণ 4 4 2 গুণ
8 আকৌ মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস গতিকে -8 ৰ ঘনমূল হ'ব -2 এইটোৱে আমাৰ সমাধানটো এতিয়া আমি 5 নম্বৰটো কৰিম এইটো এটা দ্বিঘাত সমীকৰণ হয় আমি আগৰ দৰে কৰি গলে হৈ গল আমি কি কৰিম a b আৰু c কি হয় লিখি লম ইয়াত a = কি হ'ব চোৱা x স্কয়াৰ হ'ব কি আছে k - 3 গতিকে a = হ'ব k - 3 আৰু b = কি হ'ব x ৰ হ'ব 6 গতিকে b = 6 আৰু ধ্ৰুবক পদ 9 গতিকে c = 9 দুটা সমান বাস্তৱ মূল থাকে যেতিয়া b² - 4ac = 0 হয় গতিকে আমি আগৰ দৰে মান বহাই দিম ঠিক আছে b6 গতিকে 6² - 4 a ঠাইত কি আছিল k - 3 গতিকে 4 * k - 3 হোল ইনটু কি হ'ব c9 আছিল = 0 এতিয়া নেক্সট 6 টো স্কয়াৰ হলে কি হ'ব 36 - 4 * 9 কি হ'ব 36 এ নহব জানো এই দুটা আমি পূৰণ কৰি দিম 4 * 9 পূৰণ কৰি দিম 36 ব্ৰেকেটৰ ভিতৰত কি থাকিলে k - 3 = 0 এতিয়া নেক্সট সোয়া ইয়াত 36 আছে ইয়াতো 36 আছে আমি 36 কি কৰিম কমন লৈ লম 36 কমন ললে ইয়াত কি থাকিব 1 থাকিব আৰু ইয়াত কি থাকিব k - 3 থাকিব ইয়াক আমি ব্ৰেকেট ভাঙি লিখি দিম ইয়াত কি হ'ব k আৰু মাইনাসে মাইনাসে কি হৈ যাব +3 = 0 এতিয়া সোয়া এই 36 টো ইয়াত পূৰণ ইফালে গলে ই শূন্যৰ লগত হৰণ হ'ব শূন্যৰ লগত আমি যিয়ে হৰণ নকৰো হৰণ ফলটো কি হয় শূন্য হয় হয়নে 36 উঠি গল এতিয়া নেক্সট সোয়া নেক্সট কি হ'ব 3 + 1 3 + 1 কি হ'ব 4 হ'ব নহয় জানো গতিকে আমি নেক্সট কি লিখিম -k + 4 = 0 এতিয়া নেক্সট -k টো সমান চিনৰ ইফালে গলে কি হৈ যাব k হৈ যাব ইকুৱেল টু ইয়াত কি থাকিব 4 এতেকে আমি পালো যে k = 4 এইটোৱে আমাৰ সমাধানটো এতিয়া আমি 6 নম্বৰটো কৰিম এটো সেম টু সেম আমি আগৰ দৰে কৰিলে হৈ যাব ইয়াত আমি কি কৰিম a b আৰু c কি হয় লিখি লম প্ৰথমে ইয়াত a = কি হ'ব x² হ'ব কি আছে k - 12 গতিকে a = হ'ব k - 12 b = হ'ব কি x ৰ হকটো b হ'ব 2 * k - 12 হোল আৰু ধ্ৰুবক পদ কি আছে 2 গতিকে c = হ'ব 2 আগৰ দৰে একেই আৰু দুটা সমান বাস্তৱ মূল থাকে যেতিয়া b² - 4ac = 0 হয় এতিয়া আমি মানবোৰ বহাই দিম b² b ঠাইত কি আছিল 2 * k - 12 হোল আছিল না হেতু আমি লিখি দিম আকৌ b টো স্কয়াৰ আছিল নহয় গতিকে আমি ইয়াত স্কয়াৰ দি দিম এতিয়া -4ac আছে -4 আৰু a ঠাইত কি আছিল k - 12 গতিকে আমি k - 12 লিখি দিলো আকৌ c ঠাইত আছিল 2 2 দি দিলো = 0 এতিয়া নেক্সট ইয়াত সোয়া 2 * k - 12 হোল স্কয়াৰ আছে হয়নে ইয়াক আমি কি বুলি লিখিব পাৰিম সোয়া 2² * k - 12 হোল স্কয়াৰ বুলি লিখিব পাৰিম এতিয়া 2 টো স্কয়াৰ হলে কি হয় 2 টো স্কয়াৰ হলে 4 হয় গতিকে আমি ইয়াত লিখি দিম 4 * k - 12 হোল স্কয়াৰ হেতু k - 12 হোল স্কয়াৰ তেনেকৈ লিখি দিম মাইনাস ইহতক যেনেকৈ আছিল তেনেকৈ আমি ৰাখি দিম 4 * k - 12 আছিল * 2 আছিল = 0 এতিয়া সোয়া ইয়াত 4 * k - 12 হোল স্কয়াৰ আছে আৰু ইয়াত 4 * k - 12 হোল আছে গতিকে আমি কি কৰিব পাৰিম 4 * k - 12 হোল কমন লব পাৰিম আমি 4 * k - 12 হোল কমন ললো এতিয়া ইয়াত কি থাকিব সোয়া ইয়াৰ পৰা যেতিয়া 4 * k - 12 হোল ওলাই গুচি গল তেতিয়া ইয়াত কি থাকিব k - 12 থাকিব গতিকে আমি ইয়াত k - 12 লিখি দিম আৰু ইয়াত চিনটো কি আছিল মাইনাস গতিকে মাইনাস দি দিম এটোটো ওলাই গুচি গল ন ইয়াত অকল কি থাকিব 2 থাকিব = 0 ইহত ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব শূন্যৰ লগত যিয়ে হৰণ নকৰো হৰণ ফলটো শূন্য হয় গতিকে হিহত উঠি গল নেক্সট থাকিলে k মাইনাসে মাইনাসে চিনটো মাইনাস হ'ব আমি প্লাস কৰিব লাগিব 12 + 2 কি হ'ব 14 = 0 এতেকে k = কি হ'ব -14 টো ইফালে গলে প্লাস হৈ যাব গতিকে k = হ'ব 14 এইটোৱে আমাৰ সমাধানটো এই সমাধানটো বুজি পোৱাত যদি কাৰোবাৰ কিবা অসুবিধা হয় মোক কমেন্ট কৰি জনাবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক দি দিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা